डिम्पू दास टेफ्री क्यों लगे तुक पिंदाबो पागल मार साले का खोपड़ी तोड़ साले। तो आओ यार अपने कान में ईयरफोन्स डाल लो। क्या डाल भी लिए? बहुत तेज हो रहा है, बहुत तेज हो रहा सालो। खैर शुरू करते हैं बिना। Hey दोस्तों, वेलकम बैक टू दिस चैनल आसामिज बहन शिलचर। বন্ধুসকল আজি ইউটিউবাৰ ডিম্পু বৰুৱাই বানপানীত আবদ্ধ হৈ থকাৰ লগত বানপানীৰ সাহায্য দিবলৈ গৈছে। সেই সাহায্য দিব যায় পুনৰ বিতৰ্কত ডিম্পু বৰুৱা। সদায় বিতৰ্কত পৰি থকা ডিম্পু বৰুৱা আজি নতুন বিতৰ্কত। বলক ভিডিঅ'টো আৰম্ভ কৰো। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। বেলেগতকৈ অলপ বেলেগ বুলি জনা ইউটিউবাৰ ডিম্পু বৰুৱাই এইবাৰ কৰিলে পুনৰ বেলেগ কাম কৰিলে নোৱা নোপোজা কাম কৰিলে। ইউটিউবাৰ বিকাশ চেত্ৰীয়ে যোৱাকালি বানপীড়িতক সহায় কৰিব গ'ল আৰু বানপীড়িতক সহায় কৰিব যোৱাৰ পিছতে আজি ডিম্পু বৰুৱাই বানপীড়িতক সহায় কৰিব। পূৰ্বতেও সহায় কৰা ডিম্পু বৰুৱাই আজি সহায় কৰিব যাওঁতে এখন ফটো ফেচবুকত আপলোড কৰি কৈছে যদি আপোনালোকেও বিচাৰে তেতিয়াহ'লে সহযোগ কৰক। এইবাৰ বিতৰ্কত পৰিল এইখন ফটো আপোনালোকে মন দি চাওক। ফটোখনত দেখিব পাৰিছে যে ষ্টেফ্ৰিপিকেটো লৈছে ডিম্পু বৰুৱাই আৰু এইখন ফটো আপলোড কৰাৰ লগে লগে পৰিল বিতৰ্কৰ মাজত। বহুতে ক'ব বিচাৰিছে ছোৱালীবোৰক ডিম্পু বৰুৱাই অপমান কৰিছে। এজনীয়ে লিখিছে, হাতৰ লগত চেনিটাৰী পেডটো দিয়াৰ বাবে অন্তৰৰ পৰা সন্মান যাচিলোঁ তোমাক, লটছ অফ গুড উইচেছ, গড ব্লেছ ইউ। এজনীয়ে দিছে চেনিটাৰী পেড দেখি মনটো বেছি ভাল লাগিল। এইবাৰ দিছে গ্ৰেট ৱাৰ্ক ডিম্পু দা, হাতৰ লগতে চেনিটাৰী পেডছবোৰ দিয়াৰ বাবে বহুত ভাল লাগিল চাই কিনে, মনটো গড ব্লেছ ইউ। এবাৰ এজন ল'ৰাই দিলে ডিম্পু দাস টেফ্ৰিক কিয় লৈছা চফিৰালে তোৰ ভণ্টিক দিবৰ কাৰণে। এজনে ৰিপ্লাই কৰিছে তোক পিন্ধাব পাগল। এই চফিৰালী নামৰ ল'ৰাজনক ক'ব বিচাৰিছোঁ তোৰ মানসিকতা কেনে? এই মানসিকতা তোৰ এজন ইউটিউবাৰে কাৰোবাক সহায় কৰিব গৈছে তাতে তোৰ কি আহে যায়? ববিতা চাৰ্জু নামৰ মহিলাজনীয়ে লিখিছে তোমাৰ মহানুভৱতাক শলাগিছোঁ, খুব সুন্দৰ। এজনে কৈছে ডিম্পু টকা চিনি পোৱা কেইটা এতিয়া ক'ত গ'ল? এজনী ছোৱালী লিখিছে হয় বাইদেউ আজি ডিম্পু দাদালৈ সন্মানকণ 100 গুণ বেছিকৈ বাঢ়িল। এজনী ছোৱালী লিখিছে চেনিটাৰী পেড দেখি মনটো বেছি ভাল লাগিল, গ্ৰেট ৱাৰ্ক। এজনী ছোৱালী লিখিছে আগতে বহুত বান সাহায্য দিয়া দেখিছোঁ কিন্তু চেনিটাৰী পেডছ দিয়া দেখা নাই বুলি ক'লেও ভুল নহয়, আপোনাৰ চিন্তাধাৰা দেখি বহুত ভাল লাগিছে দাদা, গড ব্লেছ ইউ। গুড ৱাৰ্ক ডিম্পু দা, খোৱা বস্তুৰ লগত চেনিটাৰী পেডটো দেখি আপোনাৰ প্ৰতি ৰেচপেক্ট আৰু বাঢ়ি গৈছে দাদা, আগুৱাই যাওক, গড ব্লেছ ইউ। বৰ্ণালী ৰাভা নামৰ ছোৱালীজনীয়ে কৈছে চেনিটাৰী পেড দেখি ভাল লাগিল, গ্ৰেট ৱাৰ্ক। তুলিকা দেৱী নামৰ ছোৱালী এজনী দেখিছে আপুনি আমাৰ গৌৰৱ আৰু সন্মান বাঢ়িলে আপোনাৰ প্ৰতি চেনিটাৰী পেড লৈকে ভাবিছে, সেইটো ৰিপ্লাই কৰিছে হয় ৰে ময়ো ভাবিছোঁ কথাটো, গ্ৰেট চেনিটাৰী পেড দিয়া দেখি খুব ভাল লাগিছে। খাদ্যৰ লগতে চেনিটাৰী পেড দি সহায় কৰাৰ বাবে বহুত ধন্যবাদ, গড ব্লেছ ইউ আৰু বহুত আগুৱাই যাওক জীৱনত, সুস্থ হৈ থাকক, থেংক ইউ। এবাৰ ছোৱালী এজনী লিখিছে সঁচাকৈ কিবা এটা ভাল লাগি গ'ল পেডটো দিছা যে, এজনী মহিলা ছোৱালীৰ বাবে বহুত প্ৰয়োজনীয় বস্তু এইটো টাইমত, গ্ৰেট ডিম্পু বৰুৱা দা, এজ অলৱেজ এইবোৰ কাৰণে বেছি ভাল পাওঁ। এবাৰ ছোৱালী এজনীয়ে দিছে এনেও তোমাক ভাল পাওঁ, আজি আন সাহায্যৰ লগতে চেনিটাৰী পেডৰ টোপোলা কেইটা দেখি ভাল পোৱাৰ লগতে সন্মানো উপজিলে তোমালৈ, ভগৱানে তোমাৰ সহায় কৰক ভাইটি। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আগতে কৈছোঁ ডিম্পু বৰুৱাই কিবা এটা ক'লে বিতৰ্কত সোমাই পৰে, আজিও বিতৰ্কত সোমাই পৰিছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ডিম্পু দাৰ এই মই অনুভৱতাক শলাগিছোঁ সকলোৱে। জয় অসম।